এতিয়া আমাৰ OPD ডিউটি আছে। কপলৰ ভিতৰত সোমাই থকাৰ সময়ত ময়ো আছোঁ। বহুত ভাগৰ লৈছোঁ, শুব মন গৈছে, খাব মন গৈছে। হেল্ল' হাই নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ মূৰত ভাবিলোঁ এটা ফুল ভ্লগ ভিডিঅ' কৰোঁ, কিন্তু গোটেইখিনি ৰেকৰ্ড কৰা সম্ভৱ নহয় বাৰু। যিমানখিনি পাৰিছোঁ ৰাতিপুৱা এনেদৰে বিচনাখন চাফা কৰি মেলি গা ধুব গ'লোঁ আৰু গা ধুই আহিয়ে ভগৱানৰ ওচৰত মূৰ ধুৱালোঁ। সদায় ৰাতিপুৱাই ৰাতিপুৱাই গা ধোৱা নহয় যিহেতু ঠাণ্ডা দিন, কিন্তু সেইদিনাখন অলপ ক্লাছ দেৰিকৈও আছিলে আৰু ৰাতিপুৱা ধুই গ'লে পূৰা দিনটোৰ কাৰণে ফ্ৰীও হৈ থকা যায়। গতিকে তেনেদৰে ৰেডি হ'লোঁ আৰু তাৰপিছত কলেজলৈ যাবলৈ ৰেডি হৈ ল'লোঁ আৰু আমাৰ হোষ্টেলত সদায় পোহা নিদিয়ে দেই, কেতিয়াবা বেলেগ বেলেগ ব্ৰেকফাষ্টটো দিয়ে। দেৰি হৈছে আমাৰ ক্লাছলৈ দৌৰি গৈ আছোঁ 5 মিনিটৰ কাৰণে। দৌৰা দৌৰিকৈ আহিলোঁ যদিও ক্লাছ ষ্টাৰ্ট হওঁতে অলপ টাইম লৈছিলে, কাৰণ ক্লিনিকেলত পষ্টিংবিলাক অলপ মিলাব লাগে। অহা নাই, ৰখি থাকি কেনেকুৱা লাগিছে? বহুত ভাগৰ লৈছোঁ, শুব মন গৈছে, খাব মন গৈছে, খানা দিয়া না। আমি ৱাৰ্ডবিলাক ভালকৈ চিনি নাপাওঁ কাৰণে খুবেই দৌৰা দৌৰি হৈছিল সেইদিনাখন। এতিয়া আমাৰ OPD ডিউটি আছে। ছোৱালীজনী অসমীয়া শিকি আছে দেই। হঠাৎ দেখা পাই গ'লোঁ ৱাৰ্ডত থাকিলে খাদ্যসমূহ কেনেধৰণে দিয়া হয়, আপোনালোককো দেখুৱাই দিলোঁ আৰু ক্লাছ শেষ হ'ল আৰু আজি অলপ সোনকালে শেষ হ'ল। 12টা নাই বজা 11:30 মানত শেষ হ'ল আৰু শেষ হোৱাৰ লগে লগে আমি ওলাই গ'লোঁ। কেনেকুৱা লাগিলে আজি ক্লিনিকেল গৈ? আজি মিক্সড ফিলিংছ। আজি আমাৰ কাৰ্ডিঅ' হৈ গৈছে, আমি ইটো ৱাৰ্ডৰ পৰা সিটো OPD বা সিটোলৈ ঘূৰি ফুৰিছোঁ। আমাৰ ওচৰতো আছে গ্ৰেজুৱেট বন্ধু, গতিকে ক্লাছ যিহেতু অলপ সোনকালে শেষ হ'ল, গতিকে আমি চাহ একাপ খাবলৈ ওলাই আহিলোঁ আৰু এনেদৰে চাহ খোৱাৰ মজাটো অলপ বেলেগেই হয় আৰু আমি যিহেতু ছেকেণ্ড ইয়েৰত আছোঁ, আমাৰ ফুল ক্লাছো হয়, মানে আমাৰ ক্লিনিকেল পষ্টিঙে নহয় অকল। 12টাৰ পৰা এটালৈ আকৌ নেক্সট ক্লাছ আছিলে ফাৰ্মাৰ, গতিকে ক্লাছটো কৰি মেলি ফাইনেলি আমি হোষ্টেল আহিছোঁ। তাকো একেবাৰে নহয়, আমাৰ এতিয়া আমি লাঞ্চ আছে, লাঞ্চৰ পিছত আকৌ প্ৰেক্টিকেল ক্লাছ কৰিব যাব লাগিব। নিজৰ চেনেল নিজে ছাবস্ক্ৰাইব কৰি আছোঁ, লোকবা পজিটিভ কংকনা নহয়। ছাবস্ক্ৰাইব কৰিছোঁ বে কেতিয়াবা, মই ভাল মানুহটো। মই কৰিছোঁ ন? মই কৰিছোঁ নে? কৰিছা মই নিজে কৰি লৈছোঁ তোমাৰ পৰা। ক'ত যাব লাগে? অঁ হৈছে হাই নেট এইটো এইটো মোৰ চেনেলটো এইটো চোৱা, কালি মই ক্লিনিকেলৰ কৰিছোঁ। এয়া মাইক্ৰ' ক্লাছ কৰিবলৈ আমি চব ৰখি আছোঁ, প্ৰেক্টিকেল ক্লাছ আছে। কৰণ অৰ্জুন আমাৰ গ্ৰুপৰ কৰণ অৰ্জুন আহেংগে। মাইক্ৰ'বায়'লজি ক্লাছ আছিলে। মাইক্ৰ'বায়'লজিত আমি মেইনলি সৰু সৰু অৰ্গেনিজম যে সেইবিলাকৰ কথা পঢ়োঁ, আৰু গতিকে মাইক্ৰস্কোপটো থাকিবই ন তাত। আৰু এয়া আমাৰ ধুনীয়া ধুনীয়া ছোৱালী দেই ক্লাছৰ। আৰু এয়া আৰু মানে মোৰ এইবিলাক ট্ৰু ছাবস্ক্ৰাইবাৰ জানেনে, মানে তাই নিজে মোৰ ভিডিঅ' চাই, সেইকাৰণে মোৰ বহুত ভাল লাগে। লাভ ইউ হিমানী। ফাইনেলি কলেজৰ ক্লাছ শেষ হ'ল আৰু এখন আমাৰ ধুনীয়া ধুনীয়া গাৰ্ডেন, আৰু তাৰপিছতে ফ্ৰুইটছ কিনিব গ'লোঁ, কাৰণ মাজে মাজে হেল্থ কনচিয়াছ হৈ যাওঁ। কিয় সেইটো মই নাজানো বাৰু, মানে মাজে মাজে আহি যায় মনত। আৰু তাৰপিছত অকণমান ভাবিলোঁ ডিঙিটোও তিয়াই লওঁ, কাৰণ ইয়াৰ পিছতো আমাৰ ক্লাছ শেষ হোৱা নাই, আৰু ক্লাছ আছে, ক্লিনিকেল বাকী আছে। আৰু এই আমুল লস্সি খাই পেলাই অলপ জোৰ লৈ পেলাই কাপোৰ সলাই গ'লোঁ ডাইৰেক্ট জিমলৈ। আৰু জিমত তেনেকৈ ভিডিঅ' কৰা হোৱা নাই, এক্সাৰচাইজৰ কিনো ভিডিঅ' কৰিম আৰু। তাৰপিছতে মই সদায় এনেই গাখীৰ চাহ খাওঁ দেই, আৰু আজি অকণমান জিম কৰি আহি মটিভেশ্যন পাই পেলাই গ্ৰীণ টি খাবলৈ ল'লোঁ। তাৰপিছতে অলপমান ভাবিলোঁ স্কিন কেয়াৰ কৰি লওঁ, কাৰণ মানে মোৰ ৰুমমেট কেইজনী মোক বহুত দিগদাৰ দি আছে দেই ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ। মই বহুত কষ্ট কৰি ভইচ অভাৰ কৰি আছোঁ গাইজ। আকৌ কেইটা বজাত ওলাইছোঁ এতিয়া? 6টা বজাত আকৌ ওলাইছোঁ আমি। আমাৰ আজি ক্লাৰ্কশ্বিপ আছে, আজি আমাৰ দিনটো বিজি দেৰিকৈ যায়। 6টা বজাত কপলৰ ভিতৰত সোমাই থকাৰ সময়ত ময়ো আছোঁ। হয় দিয়কচোন, লগৰজনীয়ে কিমান দুখত গৈছে। এতিয়া আমি কম্বলৰ তলত শুই থাকিব লাগে, আৰু এই ৰাতিখন ক্লাছ কৰিব গৈছোঁ। কিন্তু ক্লাছ কৰাৰ মজাও বেলেগ হয়। এতিয়া গম পাব লাগিব ৰাতি হৈছে বুলি। আন্ধাৰ কি কয়, আমি আন্ধাৰক নেওচি আমি ক্লাছ কৰিব আহিছোঁ। ৰাতিৰ পোহৰ ৰং চঙীয়া। আৰু ৰাতিৰ হস্পিটেলখন বেলেগ আছিলে। এবাৰ দুবাৰ আহিছোঁ বাৰু নিজৰ বেমাৰ হওঁতে, কিন্তু ক্লাছ কৰিব বা ক্লিনিকেল পষ্টিঙৰ কাৰণে ফাৰ্ষ্ট টাইম আহিছিলোঁ আমি সেইদিনাখন গধূলি, আৰু সকলোৱে অলপ বহি আছিলোঁ, কাৰণ আমি জানি নাছিলোঁ কি কৰিব লাগে। তাৰপিছত লাহে লাহে টিচাৰ আহিলে। হেল্ল'
কেনেকুৱা লাগি আছে ক্লাৰ্কশ্বিপ কৰি 6টা বজাত ইভিনিং এনেই বেয়া লাগিছে যে দিনটো বহুত ভাল মানে বহুত কামত গৈছে কিন্তু এটা বহুত ভাল লাগিছে যে মানে ডক্টৰ ফিলিং আহিছে মানে হয় নেকি কাৰণ মানে বাহঁতক দেখোঁ ন আগতে চিনিয়ৰ বাহঁতক যে ৰাতি ডিউটি কৰিব আহে আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি দেৰিকৈ বহুত মজা କହିବ নি ক লাজ ভণ্টি আমি চুৱেলিং শিকিছোঁ আজি পেইন কেনেকুৱা টাইপৰ পেইন হয় ক্ৰনিক চুৱেলিং কেনেকুৱা হয় ভমিটিং কেনেকুৱা টাইপৰ বহুত কিবা শিকিছোঁ বেছি হৈ গৈছে আৰু ক্লাছ কৰি মেলি প্ৰায় 8 মানেই বাজিছিলে একেবাৰে ৰাতি হৈ গৈছিলে 7:30-40 মানত শেষ হৈ গৈছিলে আৰু এতিয়া ফাইনেলি ৰিভিল হ'ব মোক কোনে চকলেট দিছিলে আৰু কোন সেইজন যাক মই মনৰ পৰা ইমান ভাল পাওঁ অ'কে গাইজ চি ইজ দ্য ওৱান মেকআপ কৰি লওঁ মই এনেকৈ দিম কিন্তু তোমাৰ ভিডিঅ'টো দেই আৰু ইয়াৰ ৰাতি যেতিয়া মোক খাই বৈ শেষ হৈছে প্ৰায় তেতিয়া মনত পৰিছে মই ভিডিঅ' ৰেকৰ্ড কৰি আছিলোঁ নহয় আজি দিনটোৰ আৰু ইয়াৰ ৰাতি 12টা বজাত আমাৰ ভোক লাগিছিলে আৰু এনেদৰে শেষ হ'ল আৰু দিনটো মোৰ বহুত ৰ'ষ্ট হৈ আছে ৰুমত একো নাই গাইজ আপোনালোকে অলপ ছাবস্ক্ৰাইব ভিউ এইবিলাক দিব আৰু অলপহে ছাবস্ক্ৰাইব কৰিব দেই অলপমান চাব আৰু দেই মোলৈ মোৰ বহুত ৰ'ষ্ট হয় মই ভিডিঅ' বনাই আছোঁ ৰুমত